মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি মই গুৱাহাটীৰ পৰা গৈ আছোঁ ঘৰলৈ হয়তো গম নাপাইছে বিকজ মোৰ বিয়া সেইকাৰণে ঘৰলৈ বুলি ওলালোঁ ঘৰ পাইহিয়ে মই ভণ্টিৰ লগত ওলাই গ'লোঁ অলপমান নিজৰ জেগাখিনি ঘূৰি আহিলোগৈ অলপ কিবা সৰু সুৰা কাম আছিল দুটামান সেইখিনিও কৰি আহিলোগৈ আৰু বেকগ্ৰাউণ্ড টিউন থাকিব দে Hello guys. Welcome to my channel. YouTube channel का YouTube channel. আমি আগদিনাখনেই ওলাই আহিছিলোঁ ঘৰৰ পৰা তো আহোঁতে ৰাস্তাতে আমাৰ টিকলিজনীয়ে মোৰ হাতৰ পৰা ফোনটো লৈ পেলাই তাই ব্লগিং কৰে বোলে তো তাইক গোটেই গাড়ী চবৰ লগত একদম কোৱা কৰি লাগি আহি আছে আৰু খুব মানে কি কথানো কৈছে তাই মানে যিহেতু আজিয়ে লাষ্ট আৰু তো চবেই ভাবিলোঁ অকণমান ফূৰ্তি কৰোঁ খাই লৈছোঁ আৰু বিয়া বুলি নেকি বিয়া পিজা চিজা লৈছোঁ আৰু খাই দিছোঁ কিবা চাই দিয়া এবাৰ এনে চাই দে হে হাই Hi. এইটো ভলিউম বেছি এইটো ক'ত আৰু ইয়াৰ পিছত আমি আৰম্ভ কৰিলোঁ মেহেন্দি লগাবৰ কাৰণে চবতকৈ আগত পিংকিয়ে মোৰ মেহেন্দি লগালে ভৰিত লগাই দিওঁ বুলি ক'লে তাই আৰু দুইখন ভৰিতে তাই বেলেগ বেলেগ মেহেন্দি লগালে খুব ধুনীয়াকৈ লগাইছে দুইখন ভৰিয়ে বেলেগ বেলেগ আৰু তাই তাৰপাছত এৰি দিলে অলপমান লগাই পেলাই দুইখনতে অলপ লগাইছে বেলেগ বেলেগ কৰি তাৰপাছত এৰি দিলে তাৰপাছতে আমাৰ মাইনাই মোৰ হাতত লগালে আৰু এইফালে এঞ্জেলে লগাই আছে মুনুক আৰু 1 ঘণ্টা ধৰি তাইৰ হাতখনতেই লগাই আছে কিন্তু হাতখন এতিয়ালৈকে ভৰ্তি হোৱাই নাই মানে হাতত মানে মেহেন্দি লগাই হোৱাই নাই 1 ঘণ্টা হৈ গ'ল কিন্তু লগোৱা আৰু আমাৰ মাইনাই বহুত ধুনীয়াকৈ লগাইছে মেহেন্দি আমাৰ মানে আৰু লোকেল মেহেন্দি আৰ্টিষ্ট আৰু তাই ক'ব পাৰি তাইক আৰু আমি বহুত লেট হৈ গৈছিলোঁ তো শুই গ'লোঁ চ' ফাইনেলি আজি দিনটো আহি গ'ল আৰু মাইনাহঁত শুই আছে মই সাৰ পাইছোঁ মাত্ৰ পিংকিও শুই আছে এইফালে তো আমি ওলাই মেলি মন্দিৰলৈ আহিলোঁ আৰু ইয়াত জোৰোণ আৰম্ভ হৈ গৈছে বহুত লেট হৈ গৈছিলে একচুৱেলি সিহঁত আহি পাওঁতে কিয়নো বহুত দূৰৰ পৰা গৈছিলে সিহঁতো তো ফাইনেলি আৰম্ভ হৈ গৈছে আৰু ইয়াত জোৰোণ যিহেতু বহুত লেট হৈ গৈছিলে তো মোক লৰালৰিকৈ উলিয়াই আনিলে আৰু ইয়াতে মোক হোমৰ গুৰিলৈ লৈ আনিলে মামায়ো কোচত উঠাই পেলাই আৰু আৰম্ভ হৈ গৈছে ইয়াত আৰু জানো ভিডিঅ'টো কোনে কৰি আছিলে আমাৰ মাইনাই কৰি আছিলে চাগে ভিডিঅ'টো তো ময়ো এতিয়া ফটোককৈ পালোঁ ভিডিঅ'টো তো ভাবিলোঁ অকণমান বনাই দিওঁ ন ইয়াৰ পাছত আৰু বিয়াৰ বিধিবোৰ তেনেকৈ চলি গৈ থাকিল আৰু মানে সেইখিনি সময়ৰ অনুভৱটো বহুত বেলেগ আৰু এতিয়া মই ক'বও নোৱাৰোঁ বুজাবও নোৱাৰোঁ কিয়নো সেইখিনি এনেকুৱা এটা সময় যোনখিনি সময়ত ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱনলৈ যোৱা মানে দুৱাৰদলি টাইপ হৈ গ'ল ন সেইটো মই ইমান ভালকৈ বুজাবও নাই পাৰা তো মানে বহুত বেলেগ আছিলে আৰু সেইখিনিৰ মানে ফিলিংছটো সেইটো সময়ৰ আৰু এনেকৈ কাৰ্যসূচীবোৰ চলি গ'ল আৰু অৱশেষত সকলোৰে আশীৰ্বাদত বিয়াখন সম্পন্ন হ'ল গৈ পেলাই মোৰ ফোনতে ভিডিঅ'টো বনোৱা আছিল তো মই ভাবিলোঁ যিহেতু আছেই ভিডিঅ'টোতো অকণ ছুটিকৈ ময়ে শ্বেয়াৰ কৰি দিওঁ তো আপোনালোকে জনাব কেনেকুৱা পালে চাই পেলাই আৰু আশীৰ্বাদ কৰিব আমাক আমাৰ সংসাৰখন যেন সুখৰ হয় আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ বাই বাই